নমস্কাৰ অসমীয়া ছোৱালী কাশ্মীৰৰ আনাদা ভিডিঅ' সকলোকে স্বাগত জনাইছোঁ। আমি আহি পালোহি মানে আমি সকলোৱে আহিছোঁ আৰু এইপিনে মানুহ ঢেৰ আছে দেখিছে। আমি আহিছোঁ আজি শ্বুটিং এটাত ককিলামুখ আহিলোঁ। ককিলামুখত আজি এটা মানে শ্বুটিং হ'ব। জাকৈ এখন মাৰিম, খুৱাম ভাত, গীতিমণিয়ে গাইছে, শ্বুটিং হ'ব ইয়াতে ককিলামুখত। গতিকে ইয়ালৈ আহিছোঁ। এইবাৰ নাচনীও আহিছে দুজনী। ধুনীয়া থিব এতিয়া আহিছে মানে এইপিনে জাকৈ চাকৈ লৈ আহিছে। গতিকে চাই থকা ভিডিঅ'টো একদম শেষলৈকে দেখাই যাম। গীতিমণি আহিছে, তাই গাড়ীতে বহি আছে, তাইকো দেখাম বাৰু। ইয়াতে আমাৰ এতিয়া মেকআপ চলিব, এইপিনে মেকআপ চেকআপ কৰিছে। এইপিনে আমাৰ লগত আছে গীতিমণি, তাই আছে গানটো খুব ধুনীয়াকৈ। গানটো চাব। আমি আজি আহিছোঁ ইয়ালৈ। কৈ দিয়ে কিবা এটা গানটো আমি ভিডিঅ' শ্বুটিং কৰিবলৈ আহিছোঁ ইয়াত। জেগাডোখৰ নাম পাহৰি গ'লোঁ। ককিলামুখত আহিছোঁ আৰু ভাল লাগিছে, বহুত ভাল লাগিছে। এইফালে আমাৰ দাদাহঁতে মেকআপ চলি আছে, চব আহি পাই গ'লহি। আৰু তোমাৰ চেনেলটোৰ নাম অসমীয়া ছোৱালী কাশ্মীৰ বুলি আছে। অসমীয়া ছোৱালী কাশ্মীৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। এই মা আহিছে ন, মা হয় ন, মাও আহিছে লগতে। ঠিক আছে, ভাল লাগিলে লগ পাই, আকৌ লগ পাই আছে। কাপোৰ কানি পিন্ধিবলৈ আছে বাৰু। ভাল লাগিছে। জোৰ আছে দেই। আমি গৈছোঁ দেই, মানে ওলাই কৰি হৈছেহে। এইবোৰ কি পিন্ধিছোঁ আৰু নাজানো আৰু। এইবোৰ জাকৈ মাৰিব লাগে যে, সেইকাৰণে এনেকৈ পিন্ধিবলগীয়া হৈছে। সেয়া চাওক, এনেকৈ মেথনি মাৰি পিনে গৈ আছোঁ আৰু। এইপিনে তাতো আছে মানুহ আহিবলগীয়া। এইপিনে অংকুৰ দা হাই কৰি দে। এনেই কেনেকুৱা লাগিছে আহি পিনে? ভাল লাগিছে, বহুত ভাল লাগিছে। আমাৰ এই ভণ্টিজনী ভাগৰ কিবা ব্লগ বনাইছে বোলে, ভ্লগ। চবে ছাবস্ক্ৰাইব কৰি দিব, লগতে এই কিবা ঘণ্টা এটা যে থাকে সেইটো ক্লিক কৰি দিলেই হ'ল আৰু। সেয়া আৰু উল্টাকে লৈ লওঁ, লাজো লাগিছে এনেকৈ থাকিব নাপাওঁ যে। চাওক, আমি পিকনিক খাবলৈ অহা নিচিনা লাগিছে একদম। ভৰিত চেনেল তেনেল নাই, জোতা পিন্ধি আহিছিলোঁ, এতিয়া খুলি দিলোঁ আৰু। প্ৰথম ড্ৰেছযোৰ এযোৰ, তাৰপাছত বেলেগ ড্ৰেছ পিন্ধিব লাগিব আৰু গামোচাখন ইয়াত মাৰিব লাগিব খোপাত, তাত মাৰি ল'মগৈ। গতিকে আৰু তালৈ যাওঁ আৰু। পালোঁ পালোঁ। এইপিনে আমাৰ শ্বুটিং হৈ আছে দেই। One, two, three, go! ঠিক কৈ চোৱা। ৰ'দটো দিছে সেইকাৰণে ভাল লাগিছে। আজি বহুত দিনৰ মূৰত ৰ'দটো ওলাইছে। এইকেইদিন একেৰাহে 3 দিন মানে 5 দিনমান হৈছে ৰ'দে ওলোৱা নাই। আজি ৰ'দটো ওলাইছে। আমাৰ হৈছেগৈ আৰু অকণমান আছে আৰু। সেয়া চাওক, জাকৈ চাকৈ লৈ ৰাখিছোঁ। কেইটামান শ্বুট লোৱা হ'ল আৰু ল'বলৈ আছে চাগে, গম নাপাওঁ আৰু কি হয় আৰু। চাই থাকক ভিডিঅ'টো। অনিমান দা, আপোনালোকে চবে চিনি পায়, চিৰিয়েলত ওলাই থাকে। প্ৰথমবাৰ কৰিছোঁ। ভাল লাগিছে ন? কেনেকুৱা লাগিছে? ধুনীয়া লাগিছে গানটো, আৰু গানটোতো বাৰু ধুনীয়াই। ভিডিঅ'টো সকলোৱে ভাল পাব বুলি আশা থাকিলে, আৰু সকলোকে মানে আশীৰ্বাদ দিব যাতে সেইটোৱে ভিডিঅ'টো যিমান পাৰে সিমান চাব আৰু শ্বেয়াৰ কৰিব আৰু। থেংক ইউ। চেনেলটো লাইক ছাবস্ক্ৰাইব যি কৰিবলগীয়া আছে কৰি দিব। আমাৰ প্ৰথমটো ড্ৰেছত আৰু প্ৰথমটো শ্বুট আমাৰ হৈ গ'ল। ইয়াৰ পিছত আমি এতিয়া কাপোৰ সলাবগৈ লাগিব, চাদৰ মেখেলা পিন্ধিব লাগিব। আকৌ যাওঁ এই ৰুমলৈ,
মানে ইয়াতে ৰুম এটা আছে বাঁহৰে সজা, ইয়াতে কাপোৰ সলালোঁ আৰু এতিয়া সলালংগৈ আৰু গতিকে চাই থাকক, কাকো দেখাই আছোঁ চাদৰ মেখেলা পিন্ধা। এইপিনে আমাৰ ছেকেণ্ডটো শ্বুট হৈ আছে, মানে কৰি থকা হৈছে। এইপিনে আমি আৰু ওলাই গৈ চেঞ্জ কৰিলোঁ। এইপিনে অকণ বেছিকৈ কিবা হৈছে। এইপিনে গীতিমণিও এয়া ওলাই গৈ ৰেডি হৈ আছে, ওলাই এইপিনে ভিডিঅ' কৰিছে। আমাক মেকআপ কৰিছিলে এয়া দেই, লাটুৰাই কৰিছিলে। গীতিমণি ওলাই ৰেডি। নমস্কাৰ। কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? আপুনি তাই কাপোৰ পিন্ধা নাছিলে, এতিয়া তাই কাপোৰ পিন্ধিলে না তুমি? অঁ মজা লাগিছে চবকে। মজা লাগিছে, মজা লাগিছে। লৈ আছো। নাযাবি হ'ব। এয়া মোৰ বিলু, ইহঁতক মাতিলোঁ হা শ্বুটিং কৰিবলৈ, চবেই কেমেৰা ধৰিহে মোৰ ইহঁতক বিলু আৰু ট্ৰাইপড বুলি কয়। হাই হেল্ল' মামা। অঁ এই গীতিমণিৰ মামায়েক দেই। আমি এতিয়া যাওঁ আকৌ কাপোৰ চেঞ্জ কৰিবলৈ, আকৌ বেলেগ কাপোৰ পিন্ধিব কৈছে, আকৌ বেলেগ ন 3 নম্বৰ যোৰ। ঠিকে আছে, ঠিকে আছে। এইপিনে আমাৰ শ্বুট লৈ থকা হৈছে আৰু আমাৰো ল'লে মাজতে। ঠিক আছে দিয়া, আমাৰো মাজতে ল'লে। এতিয়া বৰ্তমান আছোঁ আৰু বহুত ভোক লাগিছে। ৰাতিপুৱা একো খাই নাহিলোঁ, এতিয়া মানে ভাত বনাই আছে, কেতিয়া হ'ব ঠিক নাই ন। ভোক লাগিছে নে বাৰু? অঁ বেলেগ ভোক লাগিছে। অঁ একদম পেটটো কৰ্মৰাই গৈছেগৈ। আমাক ভাত কেতিয়া দিয়ে নাজানো। এইপিনে বেলি ডুবু ডুবু, বেলি ডুবু ডুবু ইচাৰা নুবুজো। মানে আজি কাপোৰ চাই ইমান বেয়া লাগিছে দেখিবলৈ। না ভিডিঅ'টোত বহুত বেয়া লাগিব যেন। ধৰিব না আপোনালোকে ক'বচোন, কমেণ্ট ক'বচোন নে কাপোৰযোৰ লেতেৰা লাগিছে নেকি? লেতেৰা নহয়, বেয়া লাগিছে। মোৰ নিজকে বেয়া লাগিছে। অঁ বেয়া লাগিছে, বেয়াটো চবকে মানে শেষ হ'ব হৈছে আৰু পুৰা হৈছে আৰু অকণমান আছে গৈ। অংকুৰে আমাক কেতিয়া ভাত দিয়ে নাজানো। অঁ ভাত বনাই ক'ত বনাইছে বাৰু এনে নাজানো দেই। ক'ত বনাইছে? অঁ আৰু এইপিনে হিৰইনজনী মাকে খুব মানে দুখ কৰিছে। মানে হিৰ' এটা, কিন্তু মানে হিৰইন দুজনী। এতিয়া কোনজনীক ভাল পাব, কোনজনীক ভাল নাপায় এতিয়া লাষ্টত ন। সেইকাৰণে এয়া মানে এজনী হিৰইনৰ মাকে খুব দুখ কৰিছে। দেখিব বুলি কৈ দে। অঁ মেইন কেছটোকে ভিডিঅ'ত দেখিব কি হয়, মানে লাষ্টত কাক পায় হয় নাই? লাষ্টত কাক পায়, কোনজনীক পায়, সেয়া ভিডিঅ' চালে গম পাব। গতিকে জাকৈ এখন মাৰি আপোনালোকে জানিবলৈ ভিডিঅ'টো চাব লাগিব। এনেই চাবই বাৰু। শেষ আৰু এতিয়া পাইছে 4টা। ৰ'দ একেবাৰে শেষে। এতিয়া আমি গাড়ীলৈ যাওঁ। সেইপিনে সিহঁতি আহিবলৈ আছে বাৰু। মোৰ কাপোৰ কানি আমি সলাই কৰি লওঁগৈ, তাৰপিছত আৰু ঘৰলৈ যামগৈ। আৰু যদি ভিডিঅ' চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু ভিডিঅ' নকৰোঁ আৰু, মানে ফোনটো মোৰ একেবাৰে চাৰ্জ নাইকিয়া হৈ গ'ল। 15 আছে অকল, সেইকাৰণে ইয়াতে সামৰিছোঁ। গতিকে আকৌ নতুন এটা ভিডিঅ' লগ পাইছোঁ সকলোকে। আজিলৈ বাই বাই।